দুধগুৰি পাহাৰত ট্ৰেকিং পৰ্যটন আৰম্ভ। বকুৰ দেলিয়াপাৰা গাঁৱত অৱস্থিত দুধগুৰি পাহাৰত আজিৰ পৰা ট্ৰেকিং পৰ্যটনৰ শুভাৰম্ভ কৰা হয়। দুধগুৰি পাহাৰ সংৰক্ষণ সমিতিৰ উদ্যোগত গুৱাহাটীৰ এটা ট্ৰেকিং দলৰ সহযোগত এই কাৰ্যসূচীৰ আৰম্ভ কৰা হয়। পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনীয় থকা এই দুধগুৰি পাহাৰক এক আকৰ্ষণীয় পৰ্যটনথলী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত দুধগুৰি পাহাৰ সংৰক্ষণ সমিতিয়ে কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছে। তাৰ ভিতৰত ট্ৰেকিং চলি থকাৰ মাজতে অহা জানুৱাৰী মাহত মাঘ বিহুৰ সময়ছোৱাত তিনিদিনীয়া কাৰ্যসূচীৰে দুধগুৰি উৎসৱ পালন কৰিবলৈও সিদ্ধান্ত গ্ৰহণ কৰিছে। পাহাৰৰ শিখৰত থকা কামাখ্যা থান আৰু পাহাৰৰ চাৰিওফালে থকা লাঙামাৰা দেও শ্মশান কালী মন্দিৰকে ধৰি আন আন মন্দিৰসমূহ গঢ়ি তুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। পাহাৰৰ শিখৰত থকা আইথান বা কামাখ্যা থানলৈ সকলো তীৰ্থযাত্ৰী যাব পৰাকৈ এটা পথ নিৰ্মাণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে।